হেল্ল', মই চিন্ময় কৈছোঁ। মই কল্যাণী। কোৱা, কি খবৰ? ভালে আছানে? মোৰ ভালেই। তোমাৰ খবৰ কোৱা? ভালে আছোঁ দিয়া। পিছে হঠাৎ আজি ফোন কৰিলা যে, কথাটো কি? মন গ'ল, বহুত মনত পৰিলে। হয় নেকি? মই ফোন কৰিবলৈ আকৌ তোমাৰ নম্বৰ সলনি কৰি দিলা। দুদিনমান খুব ট্ৰেজেডি ফালিলোঁ ফোন কৰি কৰি, কিন্তু এতিয়া পাৰিছোঁ আৰু। চিন্ময়, তুমি মোক বহুত বেয়া পাই আছা ন? বেয়া পাইছোঁ? বেয়া পাইনো কি কৰিম? 6 বছৰ লগত থাকিলোঁ, তাৰপিছত তুমি বাধ্য কৰালা তোমাক এৰি দিবলৈ, আৰু অৱশেষততো যোগাযোগ নোহোৱাও কৰি পেলালা। কিমান কান্দিছিলোঁ জানা? মই জানো তুমি মোক বহুত বেয়া পাই আছা, আৰু হয়তো তুমি মোক আজি ক্ষমাও নকৰিবা। বেয়া পাই আছা বুলি সোধাতকৈ মোক সোধা যে তুমি দি থৈ যোৱা দুখবোৰ শেষ হ'লগৈ নে নাই? চোৱা চিন্ময়, মই আগৰ সকলো কথা পাহৰি তোমাৰ লগত আকৌ এটা নতুন ভালপোৱাৰ জীৱনৰ পাতনি মেলিব বিচাৰিছোঁ। এইবোৰ আকৌ কি নতুন কথা কৈছা তুমি? কি বুলি ভাবিছা তুমি মোক? চিন্ময়, মই জানো তুমি মোক বহুত ভাল পোৱা। তুমি মোৰ কথাবোৰ শুনিবা। কল্যাণী, তুমি মোক ছিজনেল ফ্লাৱাৰ বুলি ভাবিছা নেকি? দৰকাৰ হ'লে মই তোমাৰ ফুলনিত ফুলি ৰ'ম আৰু সময়ত সৰি যাম। প্লিজ, তুমি মোক শেষবাৰলৈ এটা সুবিধা দিয়া। যিবোৰ ভুল কৰি আহি মই উপলব্ধি কৰিছোঁ তোমাৰ লগত কটোৱা 6টা বছৰ। আজি বহুত মনত পৰিছে সেই কলেজীয়া দিনকেইটালৈ। তুমি যে মোতকৈ এবছৰ আগতে ওলাই আহিবা বুলি মোৰ কিমান যে বেয়া লাগিছিল। আৰু মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তোমাৰ লগত একেখন কলেজত পঢ়িবৰ বাবে ঘৰত কি যে কৈছিলোঁ। সেইবোৰ এতিয়া মই এখন হেৰাই যোৱা জীৱনৰ ছবি বুলি ধৰি দিলোঁ। কিন্তু বহুত কষ্ট হৈছিল মোৰ। 1 মাহ, 2 মাহ, 3 মাহ, বহুত সময় লাগিলে। কিন্তু এতিয়া মই উপায়হীন হৈ বাধ্য হ'লোঁ। এতিয়া মোক আৰু তোমাৰ দৰকাৰ নাই কল্যাণী।